নমস্কাৰ সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ নাৰিকলৰ লাড়ু। নাৰিকলৰ লাড়ু বনাবৰ কাৰণে প্ৰথমে নাৰিকলৰ ক'লা বাকলিটো আঁতৰাই ল'ব লাগিব আৰু নাৰিকলখিনি সৰু সৰুকৈ কাটি মিক্সিত খুন্দি ল'ব লাগিব। লাডু বনাবৰ কাৰণে মই দুটা নাৰিকল লৈছোঁ। এয়া দেখিছে নাৰিকল কটা হৈ গৈছে মোৰ। এতিয়া মই মিক্সিত কমকৈ দি নাৰিকলখিনি গুড়ি কৰি ল'ম। গুড়ি নাৰিকলখিনিত মই এতিয়া জোখমতে চেনি মিহলাম আৰু খুব ভালদৰে সানি ল'ম। এনেদৰে চেনি মিহলাই সানি লোৱা নাৰিকলখিনিত মই এতিয়া চফা পাত্ৰ এটালৈ বাকি ল'ম আৰু একেবাৰে কম জুইত ভাজিম। নাৰিকল ভাজোতে এটা কথা লক্ষ্য কৰিব লাগে যাতে নাৰিকলখিনি তলত কেতিয়াও লাগি নাযায়। এনেকৈ কিমান সময় নাৰিকলখিনি ভাজিব লাগিব সেই কথা সঠিককৈ ক'ব পৰা নাযায়। সময়টো নাৰিকলৰ পৰিমাণ আৰু জুইৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া চেনি গলি নাৰিকলক এঠা মাৰি ধৰিব, তেতিয়া আমি জানিব লাগিব যে লাডু বনোৱাৰ কাৰণে নাৰিকলখিনি ভজা হৈ গৈছে আৰু আমি তেতিয়া গেছ বন্ধ কৰি ৰাখিব লাগিব আৰু গেছ বন্ধ কৰাৰ পিছত এহেটা এহেটাকৈ লৈ আমি নাৰিকলখিনি লাডু বনাই পেলাব লাগিব। যিমান পাৰি গৰমে গৰমে লাডুকেইটা বনাবলৈ চেষ্টা কৰিব লাগে আৰু যদি ভজা নাৰিকলখিনি ঠাণ্ডাও হৈ যায় তেন্তে আকৌ কম জুইত গৰম কৰিও ল'ব পাৰি। নাৰিকলকেইটা কটাৰ পৰা একেবাৰে লাড়ু বনোৱালৈকে সম্পূৰ্ণকৈ মই আপোনালোকক দেখুৱাইছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, অলপ হ'লেও উপকৃত হয় তেন্তে মোৰ ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব। এয়া মোৰ নাৰিকলৰ লাড়ু বনোৱা হৈ গ'ল। দুটা নাৰিকলৰ প্ৰায় 50টামান লাড়ু হৈছে। এতিয়া এই লাডুকেইটা অলপ ঠাণ্ডা হোৱাৰ পিছত মই বটলত ভৰাই থ'ম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু অনাগত দিনত এনেকুৱাবিলাক ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ।